যি প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰে খুবেই ভাল লাগিছে, কাৰণ এখন পৰিয়াল বা এখন ঘৰ চলিবলৈ হ'লে যিমানখিনি বস্তুৰ প্ৰয়োজন গোটেইখিনি কিন্তু অসম চৰকাৰে কিন্তু দি আছে। একেবাৰে চিলিণ্ডাৰৰ পৰা নিমখ, চেনি, তেল, মানে একো দালি একো বাকী ৰখা নাই। সঁচা কথা ক'বলৈ গ'লে চৰকাৰে যোনটো অফাৰ চলি আছে, চৰকাৰৰ মানে ডাবল ধামাকা অফাৰ, খুব ভাল লাগিছে। কিন্তু এতিয়া কথা হ'ল কি যে অসমৰ ৰাইজে কি কৰে, অফাৰটো গ্ৰহণ কৰে নে নকৰে সেয়া সময় দেখা যাব। এবাৰ প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ গেছ চিলিণ্ডাৰৰ দাম 250 টকা কমাম, কম দামত দালি দিম, নিমখ দিম, চেনি দিম, আৰু অহাবাৰ নিৰ্বাচনত জিকিলে কম দামত মিঠাতেলো দিম। যেতিয়া শ্বপিং মলত যাওঁ আমি বিচাৰি থাকোঁ মনে মনে ক'ত আছে 20%, 30%, 40% ডিছকাউণ্ট, 50% ডিছকাউণ্ট। তো আচলতে এতিয়া কিন্তু ডিছকাউণ্টৰ কাৰণে চিন্তা কৰিব নালাগে। আপোনালোকে 50% নহয়, আপোনালোকে 10% ডিছকাউণ্টত আপোনালোকে মাল পাব। কাৰণ এতিয়া বৰ্তমান অফাৰ চলি আছে, চাউল, তেল, দালি, বিজেপি চৰকাৰে অফাৰ কৰি আছে আপোনালোকক। আপোনালোকে এতিয়া চিন্তা কৰিবলগীয়া একোৱেই নাই, কাৰণ আমি য'ত 50%ৰ কাৰণে হাহাকাৰ কৰি থাকোঁ যে আমি 50% ডিছকাউণ্ট ক'ত পাম। আমি এনেকুৱা বহুত দেখি আছোঁ যে শ্বপিং মলবিলাকত কিন্তু 50%কৈ ডিছকাউণ্ট দিয়াৰ লগে লগে পূৰা মল খালী হৈ যায়। তো আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে, শ্বপিং মলতো যাব নালাগে। আপোনালোকে এতিয়া ঘৰত বহি পেলাই 50% নহয়, আপোনালোকে 10% ডিছকাউণ্টত আপোনালোকে ঘৰত বহিয়ে পাই যাব চাউল, দালি, তেল, আৰু কি কি লাগে আৰু কি কি চৰকাৰে দিয়ে নাজানো। এতিয়া কিন্তু খুব ভাল এটা অফাৰ চলি আছে। বিজেপি চৰকাৰে খুব ভাল এটা অফাৰ দি আছে অসমৰ ৰাইজক। বহুত বছৰ পিছত আমি এনেকুৱা এটা অফাৰ পালোঁ। অসমৰ ৰাইজে বিচাৰিছিলে যে আমাক এনেকুৱা অফাৰ কোনে দিব। সেয়া সপোন আজি বাস্তৱত পৰিণত হ'বলৈ গৈ আছে, আৰু বেছি দেৰি নাই। কাৰণ এই ঘোষণাটো কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতে কৈছে চব ফ্ৰী কৰি দিম। অসমৰ ৰাইজৰ এতিয়া চিন্তা কৰাৰ কোনো কথাই নাহে। এতিয়া ফ্ৰীত ঘৰত বহি আপোনালোকে চব ফ্ৰীত পাব। এনেকুৱা অফাৰ চলি আছে এতিয়া অসমত। আপোনালোকে এইটো অফাৰ লৈ পেলাই আপোনালোকে কি মন্তব্য বা কি কমেণ্ট কৰে, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব, অসম চৰকাৰক কৰিব। মোকতো কৰি লাভ নাই, কাৰণ অফাৰ মই দিয়া নাই, অসম চৰকাৰে দি আছে। মই আপোনালোকক যোনে কথাটো যাতে যোনে ইনফৰমেশ্যনটো পোৱা নাই, মই তেওঁলোকক আকৌ এবাৰ ইনফৰমেশ্যনটো দি আছোঁ। আপোনালোকে এতিয়া চিন্তা কৰিবলগীয়া কোনো কাৰণেই নাই, এতিয়া চব ফ্ৰীত পাব। কাৰণ এটা কথাই কি, আপোনালোকৰ বিজেপিত ভোট দিব লাগিব। সেইটোৱে কিন্তু সিহঁতে বা অসম চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে খালি এটা বিচাৰিছে যে আমাক ভোট দিয়ক, আমি আপোনালোকক চব ফ্ৰী কৰি দিম। এতিয়া আপোনালোকে কোনে ভোট দিব, কোনে নিদিয়ে, এতিয়া আপোনালোকৰ পাৰ্চনেল মেটাৰ, সেইটো মই নকওঁ। কিন্তু কথা হ'ল কি, অফাৰ চলি আছে খুব ধামাকা, মানে ডাবল ধামাকা মানে। ভোট দিয়ক, তেল লওক, চাউল লওক, দালি লওক, এনেকুৱা অফাৰ আপোনালোকে নাজানো আৰু কেতিয়াবা পাইছে নে নাই। কিন্তু এইবাৰ মুখ্যমন্ত্ৰীয়ে অপেন ডিছকাউণ্ট কৰি দিছে অসমৰ ৰাইজৰ কাৰণে। এতিয়া আপোনালোকে বিবেচনা কৰক, ভোট দিব নে চাউল ল'ব, এটা আপোনালোকৰ কথা।